সমগ্ৰ দেশ জোকাৰি যোৱা নিৰ্ভয়াকাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে কলকাতাৰ আৰজিকাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত। যোৱা 8 আগষ্টত মেডিকেল কলেজৰ এজনী কনিষ্ঠ চিকিৎসকক অতি নিৰ্মমভাৱে ধৰ্ষণ কৰা হয় আৰু তেখেতক হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ দেশত আকৌ এবাৰ নিৰ্ভয়াকাণ্ড হোৱা যেন অনুভৱ কৰাই দিলে। নমস্কাৰ বন্ধুসকল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ঘটনাৰ লগত জড়িত থকা দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত আৰু মহিলা চিকিৎসকসকলক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আৰজিকাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। প্ৰতিবাদী কাৰ্যসূচী ধুনীয়াকৈ হৈ আছিল, তাৰ মাজতে হঠাৎ ৰাতি 12টা বজাত 1000তকৈ অধিক দুৰ্বৃত্তই এই প্ৰতিবাদস্থলীত উপস্থিত হয় আৰু উপস্থিত হৈ প্ৰতিবাদকাৰী চিকিৎসকসকলৰ ওপৰত আক্ৰমণ কৰে আৰু চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন আচবাবপত্ৰ ভাঙচুৰ কৰে। এই 1000জনীয়া দুৰ্বৃত্তৰ দলটোক লৈ এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ নতুন এটা অধ্যায় সৃষ্টি হৈছে। কিয় এই 1000জনীয়া দলটোৱে এই চিকিৎসকসকলৰ ওপৰত আক্ৰমণ কৰিলে, প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ ইহঁতৰ মূল উদ্দেশ্য কি আছিল? গোটেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু গোটেই দেশত প্ৰতিবাদ অব্যাহত ৰাখিছে। এই 1000জনীয়া দলটোক কোনে নিৰ্দেশনা দিছিল আৰু কাৰ ছত্ৰছায়াত এই প্ৰতিবাদস্থলীত আহিবলৈ সাহস গতাব পাৰিলে? আৰু ৰাতি 12টা বজাত 1000জনীয়া এটা দুৰ্বৃত্তৰ দলে যেতিয়া প্ৰতিবাদস্থলীত উপস্থিত হ'ল আৰু উপস্থিত হোৱাৰ আগত বাংলাৰ পুলিচ প্ৰশাসনে কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰিব পৰা নাছিল কিয়? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশত ধৰ্ষণকাৰীৰ পক্ষ লোৱা মানুহ আছে নেকি? দেশত হত্যাকাৰীক সমৰ্থন কৰিব পৰা মানুহ আছে নেকি? এনেকুৱা প্ৰশ্নই গোটেই দেশজুৰি চৰ্চা লাভ কৰি আহি আছে। এই প্ৰতিবাদস্থলীত উপস্থিত হোৱা এই 1000জনীয়া যি দল আৰু এই দলটোক কোনে সাহস দিলে যে এই প্ৰতিবাদস্থলীত যাই এই চিকিৎসকসকলৰ ওপৰত আক্ৰমণ কৰিব লাগে? আৰু এই আক্ৰমণ কৰাৰ মূল উদ্দেশ্য কি আছিল? আৰু এই দলটো কিয় এই চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন আচবাবপত্ৰ ভাঙচুৰ কৰিলে? আৰজিকাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এই ধৰ্ষণ আৰু হত্যাকাণ্ডটো বৰ্তমান সময়ত যিহেতু CBIৰ তদন্তৰ আওতাত আছে আৰু CBIয়ে তদন্ত অব্যাহত ৰাখিছে, তেনে ক্ষেত্ৰত 15 আগষ্টৰ দিনাখন এই প্ৰতিবাদস্থলীত এই গ্ৰুপটো উপস্থিত হোৱাৰ কাৰণ কি আছিল? এই প্ৰতিবাদস্থলীত উপস্থিত হোৱা এই 1000জনীয়া দলটোৰ পিছতে ঘটনাটোৰ ৰাজনৈতিক মেৰপেচত সোমোৱাৰ এটা অভিযোগ উত্থাপন হৈ আহিছে। প্ৰতিবাদকাৰী চিকিৎসকসকলৰ ওপৰত যি আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণকাৰীসকল কোন, এই প্ৰশ্নৰ উত্তৰত বংগৰ BJP কৰ্মীসকলে তৃণমূল কৰ্মী বুলি অভিযোগ উত্থাপন কৰি আহি আছে আৰু তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে BJPৰ কৰ্মী বুলি অভিযোগ তুলি আহি আছে। কিন্তু এই ঘটনাটো ইয়াতে শেষ হ'ব নেকি? এজন মহিলাৰ লগত নিৰ্মমভাৱে ধৰ্ষণ কৰা হ'ল আৰু তেখেতক হত্যা কৰা হ'ল আৰু এই বিষয়টো লৈ ৰাজনীতি কৰাৰ এটা কৌশল ৰচনা কিয় কৰা হ'ল? পশ্চিমবংগৰ পুলিচ প্ৰশাসনে এই 1000জনীয়া দলটোক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰি আছে যে এই 1000জনীয়া দলটো ওলাই অহাৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ কাৰণে। সংবাদ মাধ্যমে ভুৱা বাতৰি পৰিৱেশন কৰাৰ কাৰণে ৰাইজ উত্তেজিত হৈ পৰিছিল আৰু এই উত্তেজিত হৈ পৰাৰ পিছত এই প্ৰতিবাদকাৰী চিকিৎসকসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাবলৈ আহিলে। সমগ্ৰ দেশত চিকিৎসকসকলে যি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহি আছে আৰু এই প্ৰতিবাদক মুখিমূৰ কৰাৰ কাৰণে তৃণমূল কংগ্ৰেছে নিজাববীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে, আনফালে BJPৰ নেতাকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আচল ঘটনাটোৰ পৰা ফালৰি কটাৰ কাৰণে এনেকুৱা দুটা ৰাজনৈতিক দলে এই বিষয়টো লৈ আন্দোলন কৰাৰ উদ্দেশ্যটো কি হ'ব পাৰে? উদ্দেশ্যটো এনেকুৱা হয় নেকি যে এই প্ৰতিবাদস্থলীত আক্ৰমণ কৰা সেই 1000জনীয়া দুৰ্বৃত্তৰ দল আছে আৰু এই দুৰ্বৃত্তৰ দলটোক ৰক্ষণাবেক্ষণা দিয়াৰ কাৰণে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ গাত দোষ জাপি দি আছে? কোনেও গ্ৰহণ কৰিব বিচৰা নাই যে সেই 1000জনীয়া দলটো কোনটো ৰাজনৈতিক দলৰ অংশীদাৰ। কিন্তু ইয়াত স্পষ্ট হৈ পৰে যে কোনোবা নহয় কোনোবা এটা ৰাজনৈতিক দলৰ ছত্ৰছায়াত এই 1000জনীয়া দুৰ্বৃত্তৰ দলে প্ৰতিবাদকাৰী চিকিৎসকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস পাইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী এজনী মহিলা মানুহ আৰু মহিলা মানুহ হোৱা সত্ত্বেও এনেকুৱা এটা ধৰ্ষণ আৰু
হত্যা সংঘটিত হোৱাৰ পিছত তেখেত ৰাজনৈতিক ৰূপ দিয়াৰ চেষ্টা কৰাটো ইয়াৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। তাৰ লগত যদি দেখা যায় যিখন বিজেপি দলে সদায় কৈ আহিছে বেটি বচাব লাগে, বেটি পঢ়াব লাগে, আৰু সেই বিজেপি দলটোৱে এই ঘটনাক ৰাজনৈতিক ৰূপ দিয়াৰ কাৰণে উঠি পৰি লগাৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সমগ্ৰ দেশৰ মানুহৰ আগত জল পট হৈ পৰিছে। আৰু বংগৰ যি পুলিচ প্ৰশাসন আৰু এই বংগৰ পুলিচ প্ৰশাসনে 5 দিনৰ যি সময় পাইছিল আৰু এই 5 দিনৰ সময়ত সিহঁতে কোনো ধৰণৰ তথ্য প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰাৰ ফলত কলকাতাৰ উচ্চ ন্যায়ালয়ে এই বিষয়টো CBIক তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছত সমগ্ৰ ঘটনাটো সংগঠিত কৰাত সংবাদ মাধ্যমৰ ভূমিকা থকা বুলি যি অভিযোগ উত্থাপন কৰি আহিল, এই ঘটনাটোও অতি নিন্দনীয়। মুঠতে যি ধৰ্ষণ আৰু হত্যাকাণ্ড সংগঠিত হৈছে, এই হত্যাকাণ্ডৰ ন্যায় বিচাৰ বিচাৰি চিকিৎসকসকলে যি প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই উচ্চ ন্যায়ালয়ে যি CBI এই ঘটনাটোৰ তদন্ত কৰিব আৰু তদন্ত কৰি অতি সোনকালে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব। তেনে ক্ষেত্ৰত ৰাজনৈতিক দলে এই বিষয়টো লৈ ৰাজনৈতিক ৰূপ দিয়াৰ অপচেষ্টা কৰাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে।